এইবাৰ আমি বিটিচিত হাগ্ৰামাৰ চৰকাৰটো আমাক লাগে। আমাৰ ৰাজবংশী কমিউনিটি হিচাপে সকলো ৰাইজ, আমাৰ বয়োজ্যেষ্ঠ ছিনিয়ৰ ইণ্টেলিজেণ্ট সকলোৱে এইবাৰ মানে জাঙুৰ খাই উঠিছে। অহা যি বিটিচি পৰিষদীয় নিৰ্বাচনত আমাৰ ইয়াত ফুকৰাগ্ৰাম সমষ্টিত BPFৰ প্ৰাৰ্থী জয়ী হ'ব আৰু হাগ্ৰামাৰ চৰকাৰ আমি আনিম বুলি একটা সংকল্প লৈছে। আৰু গোটেই যুৱকবিলাক আমাৰ কোচ ৰাজবংশী চেলৰ জৰিয়তে হওক আৰু সাধাৰণ ক্লাবৰ সদস্যই হওক বা যিকোনো সচেতন ব্যক্তিবিলাকে আজি BPFৰ হৈ ওলাই আহিছে আৰু BPFক অধিক ভোটত মানে ভোট দি এইখন সমষ্টিত BPF দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰিব বুলি ৰাইজে আমাক কথা দিছে। আৰু গতিকে এইবাৰ আৰু অৰূপ কুমাৰ দেৰ এই ইয়াত মানে উন্নয়নৰ নামত যি কয় মানে ফাংচন পাতাৰ কথা কয়, খেলাৰ নামত কথা কয়। খেলাৰ নামত কি কৰিছে? আমাৰ এই যে ফুকৰাগ্ৰামত যে ফুটবল খেলা হ'ল, আমাৰ জাতীয় শ্বহীদ জিতেন ৰায়ৰ নামত যি খেলা হ'ল, আমাৰ শ্বহীদক অপমান কৰা হৈছে। ফুকৰাগ্ৰামত জুবিন গাৰ্গক আনি মানে ফাংচন পতা হৈছে। ফাংচন পাতি ডেন্স কৰি এটা সমষ্টিৰ উন্নয়নটো নুবুজায়। আজি আমি কোচ ৰাজবংশী কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটি আৰু আমাৰ ফুকৰাগ্ৰাম ব্লক কোচ ৰাজবংশী কোষৰ গোটেই আমাৰ সভাপতি তথা আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আৰু আমি যোগদৈ প্ৰাইমাৰীৰ অন্তৰ্গত আমি যদুমণিত আজি এখন আমাৰ BPF দলৰ সজাগতা সভা আমি বহিছোঁ আৰু ৰাইজৰ লগত আমি আলোচনা কৰিছোঁ যে ইয়াত যে আমাৰ এইখন সমষ্টিৰ EM অৰূপ কুমাৰ দে, যিহেতু আমাৰ ৰাইজৰ ৰাজবংশী এলেকাতে হওক বিভিন্ন এইখন অঞ্চলত মানে বিভিন্ন গাঁৱে ভূঞে কিছুমান সভাই সমিতিয়ে মানে ফুটুৱা মাৰি বেৰাই আছে যে আমি দেখা পালোঁ এজন দায়িত্বশীল EM হিচাপে BTCৰ যে এনেকুৱা ধৰণৰ টুলুঙা মন্তব্য, স্লেং লেংগুৱেজ, তাৰ আচাৰ ব্যৱহাৰ আমাক আজিৰ যি সমাজত আমাক খুব আমি লাজ পাইছোঁ বা আমাৰ এই ফুকৰাগ্ৰাম সমষ্টিৰ ৰাইজ হিচাপে সকলোৱে আজি লাজ অনুভৱ কৰিছে। আমাৰ আগত ৰাইজে মানে প্ৰকাশ কৰিছে মতবিলাক ৰাইজৰ। আৰু সেই গতিকে যিহেতু আমি আজি BPFৰ কোচ ৰাজবংশী কোষ হিচাপে আজি আমি সজাগতা সভা ৰাজনৈতিকভাৱে আমি আজি BPFৰ হৈ কিছু কথা ৰাইজৰ আগত আলোচনা কৰিছোঁ যে আমি BPF হিচাপে আজি আমি কিয় ওলাইছোঁ, সাধাৰণ যুৱক হিচাপে বা সচেতন যুৱকবিলাক আজি আমাৰ মাজত কিয় ওলাইছে। বহুত যুৱক আমাৰ মাজত আজি ওলাই আহিছে যে এই যে আমাৰ মাজত যি দুৰ্নীতি, আমাৰ জাতিটাৰ যে কোচ ৰাজবংশী জনগোষ্ঠীক যে সময়ে সময়ে তাচ্ছল্য কৰা, আজি আমাৰ জনগোষ্ঠীটাক অৰূপ কুমাৰ দে সময়ে সময়ে তাচ্ছল্য কৰি আছে। আমাৰ সংগঠনবিলাকক তাচ্ছল্য কৰে, আমাৰ জাতিটাক তাচ্ছল্য কৰে, আমাৰ মা বইনীবিলাকক তাচ্ছল্য কৰে। সময়ে সময়ে অৰুণোদয়ৰ কথা কয়, অৰুণোদয় BJPৰ লগত নাথাকিলে অৰুণোদয় নিদিব। এইটো কিবা কথা হ'ল নেকি? এইটো কিবা ৰাজনীতিক হ'ল নেকি? ৰাজনীতি কৰিব লাগিলে অলপ ষ্টেণ্ডাৰ্ড ৰাজনীতিটো কৰিব লাগে। কিন্তু এইবাৰ অনাগত আমাৰ অহা যি BTC পৰিষদীয় নিৰ্বাচনত আমাৰ ইয়াত ফুকৰাগ্ৰাম সমষ্টিত BPFৰ প্ৰাৰ্থী জয়ী হ'ব আৰু আমাৰ ৰাজবংশী কমিউনিটি হিচাপে সকলো ৰাইজ, আমাৰ বয়োজ্যেষ্ঠ ছিনিয়ৰ ইণ্টেলিজেণ্ট সকলোৱে এইবাৰ মানে জাঙুৰ খাই উঠিছে যে এইবাৰ আমি BTCত হাগ্ৰামাৰ চৰকাৰটো আমাক লাগে আৰু হাগ্ৰামাৰ চৰকাৰ আমি আনিম বুলি একটা সংকল্প লৈছে। আৰু গোটেই যুৱকবিলাক আমাৰ কোচ ৰাজবংশী চেলৰ জৰিয়তে হওক আৰু সাধাৰণ ক্লাবৰ সদস্যই হওক বা যিকোনো সচেতন ব্যক্তিবিলাকে আজি BPFৰ হৈ ওলাই আহিছে, BPFৰ হৈ কাম কৰাৰ কাৰণে ওলাই আছে আৰু BPFক অধিক ভোটত মানে ভোট দি এইখন সমষ্টিত BPF দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰিব বুলি ৰাইজে আমাক কথা দিছে। আৰু গতিকে এইবাৰ আৰু অৰূপ কুমাৰ দেৰ এই ইয়াত মানে উন্নয়নৰ নামত যি কয় মানে ফাংচন পাতাৰ কথা কয়, খেলাৰ নামত কথা কয়। খেলাৰ নামত কি কৰিছে? আমাৰ এই যে ফুকৰাগ্ৰামত যে ফুটবল খেলা হ'ল, আমাৰ জাতীয় শ্বহীদ জিতেন ৰায়ৰ নামত যি খেলা হ'ল, আমাৰ শ্বহীদক অপমান কৰা হৈছে। আমি অপমান কৰা বুলি অনুভৱ কৰিছোঁ। কাৰণ কিয়? সেই শ্বহীদৰ নামত খেলা পাতা অনুষ্ঠানত মানে দেখা গ'ল যে ইমান ডাঙৰ ডাঙৰ মানে পোষ্টাৰত অৰূপ কুমাৰৰ ফটোক, অৰূপদেৰ ফটোক, আমাৰ জাতীয় শ্বহীদৰ ফটোটো একদম সৰু। কাৰণ কিয়? কি বুজাব বিচাৰিছে? আমাৰ শ্বহীদক অপমান কৰিছে। আৰু যিহেতু কৈ আছে সেই ইয়াত বহুত উন্নয়ন হৈছে ফুকৰাগ্ৰামত, জুবিন গাৰ্গক আনি মানে ফাংচন পতা হৈছে। ফাংচন পাতি ডেন্স কৰি এটা সমষ্টিৰ উন্নয়নটো নুবুজায়। কাৰণ আপোনালোকে জানে ইয়াত এই 5টা বছৰে এটাও ৰাস্তা UPPL বা BJPৰ আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়া এটাও ৰাস্তা ঘাট আমি বনা নাই, এটাও মন্দিৰ মানে বনাব পৰা নাই। আমি এইটো ৰাইজৰ পৰা বা আমি
এইখন অঞ্চলত ঘূৰি আমি দেখা পালোঁ কোনো ধৰণৰ উন্নয়ন হোৱা নাই। অকল খালি সিহঁতে অৰুণোদয়ৰ নামত ৰাজনীতিক বিজেপিৰ লগত নাথাকিলে অৰুণোদয় কাটি দিব, এনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে। এইটো কি কথা? আজি গৰীবৰ নামত গৰীব মানুহৰ মাজত তিনিটা ভাগত কৰিছে। BPF গৰীব মানুহ হ'লে সিহঁতে অৰুণোদয় নিদিয়ে, আমাৰ বিধৱা মাতৃবিলাকক অৰুণোদয় নিদিয়ে BPF হ'লে, BJP হ'লেহে দে, পাব নলগা মানুহবিলাককে সিহঁতে পাব নলগা বেনিফিচিয়াৰীবিলাকক সিহঁতে অৰুণোদয় দি আছে। যিবিলাক যোগ্য ব্যক্তি আমাৰ বিধৱা আই মাতৃবিলাক আছে, হেণ্ডিকেপ আই মাতৃবিলাকক আছে, ইহঁতকহে আমাৰ অৰুণোদয়বিলাক দিব লাগে। কিন্তু আজি সিহঁতে কি কৰিছে? এই অৰুণোদয়ৰ নামত ৰাইজক ভয় ভাবুকি দি আমাৰ মহিলাবিলাকৰ লগত মানে ভয় ভাবুকি দি সিহঁতে ৰাজনীতি কৰিব বিচাৰে। গতিকে বৰ্তমান আমাৰ ৰাজবংশী সমাজে সচেতন ব্যক্তিবিলাকে ওলাই আহিছে। এইবাৰ আমি অধিক ভোটত আমি BPFৰ প্ৰাৰ্থীক এইখন ফুকৰাগ্ৰাম সমষ্টিত আমি ভোট দি জয়যুক্ত কৰিম বুলি আপোনালোকক কথা দিছোঁ। আৰু আমি এই দুৰ্নীতিবিলাকৰ এনেকুৱা ধৰণৰ ৰাজনীতিকবিদবিলাকৰ বিৰুদ্ধে আমি যুঁজি যাম।